নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মায়াৰ আসামিজ কিচেনলৈ তো বন্ধু বান্ধৱীসকল আপোনালোক নিশ্চয় ভালে কুশলে আছে আৰু আশা কৰো আপোনালোকে সদায় ভালে কুশলেই থাকক আৰু মোৰো ভালে তো আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো সৰু মাছৰ এখন বৰ সোৱাদ লগা ৰেচিপি লৈ আৰু এইটো খাবলৈ বিৰাটেই সোৱাদ লগা হয় আৰু সৰু মাছ আমি এনেও খাবলৈ ভাল পাওঁ আৰু আমি যেহেতু সৰু মাছ খাবলৈ ভাল পাওঁ গতিকে অলপ কষ্ট কৰি কাটি বাছি ল'ব লাগিব ইয়াতে মই আধা কেজি মাছ ধুনিয়াকৈ কাটি বাছি সাফা কৰি লৈছো আৰু ইয়াত মই দি দিছো নিমখ আৰু নিমখখিনি দি মই ইয়াত হাফ টিস্পুন হালদি পাউডাৰ দি দিছো হাফ টিস্পুন মই দিম কাশ্মীৰী লাল মিৰ্চ পাউডাৰ আৰু এই গুটেইখিনি মই ধুনিয়াকৈ হাতেৰে মিলাই লম যাতে মছলাখিনি আৰু মাছখিনি ধুনিয়াকৈ মিলি যায় ৰয়ে চাওক ধুনিয়াকৈ মই হাতেৰে মিলাই লৈছো আৰু এইখিনি এতিয়া মই ঢাকন দি প্লাই সাইড কৰি থৈ দিম আৰু এটা বেলেগ এটা বাটিত মই এটা ডাঙৰ সাইজৰ পিয়াজ সৰু সৰুকৈ কাটি লৈছো মানে মিহি মিহিকৈ কাটি লৈছো আৰু আপোনালোকে যদি পিয়াজ বেছিকৈ দিব বিচাৰে বেছিকৈও দিব পাৰে কোনো কথা নাই পিয়াজ বেছিকৈ দিলেও খাবলৈ ভাল লাগে আৰু ইয়াত মই দি দিছো দুটা জলকীয়া কাটি সৰু সৰুকৈ টুকুৰা কৰি দিছো আৰু আদা নহৰু খুন্দি প্লাই দি দিছো আৰু ইয়াত দিছো মই এটা ডাঙৰ সাইজৰ আলু মিহি মিহিকৈ কাটি দিছো আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি কম বেছি কৰি ল'ব পাৰে পৰিমাণবোৰ 1 টিস্পুন মই দিছো নিমখ হাফ টিস্পুন দিছো জিৰা গুৰি হাফ টিস্পুন হালদি পাউডাৰ হাফ টিস্পুন ধনিয়া পাউডাৰ হাফ টিস্পুন মই দিছো গৰম মছলা আৰু হাফ টিস্পুন কাশ্মীৰী লাল মিৰ্চ পাউডাৰটো দি দিলো আৰু গোটেই মিশ্ৰণখিনি মই এতিয়া হাতেৰে ভালকৈ মোহাৰি কোমল কৰি লম আৰু এইখিনি মই তেতিয়ালৈকে হাতেৰে এনেকৈ মোহাৰি কোমল কৰি লম আৰু এইখিনি বস্তু কোমল কৰি লোৱাৰ পিছত মই ইয়াত দি দিম সৰিয়হৰ তেল আৰু মাছ সৰিয়হৰ তেলেদি বনালেই বহুত বেছি ভাল লাগে কিয়নো সৰিয়হৰ তেলৰ ফ্লেভাৰটো বিৰাটেই ষ্ট্ৰং হয় আৰু মাছৰ গোন্ধটো নাইকিয়া কৰি দিয়ে এইখিনিও মই ঢাকন দি থৈ দিলো এখন ননষ্টিকি পেন মই গৰম কৰি লৈ প্লাই তাতে আকৌ মই 1 টিস্পুন সৰিয়হৰ তেল দি দিছো আৰু এতিয়া তেলখিনি গৰম হোৱাৰ পিছত মই আলুখিনি ইয়াতে দি দিলো ইয়াতে আলু পিয়াজ নহৰু কেঁচা জলকীয়া মছলা গুটেইখিনি দি আছে গুটেইখিনি মই ইয়াতে দি দিলো আৰু বৰ ধুনীয়াকৈ চাওক আলুখিনিও কোমল হৈ গৈছে আৰু এইখিনি বনাওঁতে বৰ বিশেষ টাইম নালাগে অকমান মিডিয়াম ফ্লেমতে মই এনেকৈ লৰাই চৰাই ৰান্ধি ল'ম তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি দিব ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ যিকোনো নতুন ভিডিঅ' আহিলে আপোনালোকে নটিফিকেশ্যন প্ৰথমতে পাই যায় আৰু এয়া মই ঢাকন দি দিলো ঢাকন দি মই 2 মিনিট মান ৰান্ধি ললো আৰু অকমান কোমল হৈছে কিন্তু হলেও ভালকৈ বইল হোৱা নাই আৰু এই তৰকাৰীটো কম জুইত বনালে ভাল হয় আৰু অকমান কোমলটো ধুনীয়াকৈ হৈ যায় আৰু এয়া চাওক কালাৰটো দেখিবলৈ ধুনীয়া লাগিছে আৰু এতিয়া মই ইয়াত পানী দিছো পানী বৰ বিশেষ দিয়াৰ দৰকাৰ নাই মেজাৰমেন্ট কাপেৰে হাফ কাপ মই পানী দিছো আকৌ ঢাকন দিছো দি 5 মিনিট মান মই ৰান্ধি লম 5 মিনিট মান ৰান্ধাৰ পিছত মই ঢাকনখন অতৰাই দিছো আৰু এয়া চাওক বৰ ধুনীয়াকৈ উতল আহি গৈছে আৰু এতিয়া মই ইয়াতে মই যে মাছখিনি মেৰিনেট কৰি থৈছিলো সেই সৰু মাছখিনি ইয়াতে দি দিম মোৰ মোবাইলৰ কেমেৰাটোৰ কিবা এটা প্ৰবলেম হ'ল হেতু কাৰণে কালাৰটো অলপ চেঞ্জ হৈ গ'ল তাৰ কাৰণে আপোনালোকক মই সৰি কৈছো বেয়া নাপাব আকৌ পিছত ঠিকো হৈ যায় কিন্তু ফটককে হৈ গৈছে এতিয়া মই ঢাকন দি আকৌ 3 মিনিট মান ৰান্ধিছো আৰু সৰু মাছবিলাক বইল হওঁতে বেছি টাইমো নালাগে অকমান লাহে লাহে লৰাই দিছো নহলে মাছবিলাক ভাঙি যাব আলুখিনিও ভাঙি যাব সেইকাৰণে একদম লাহে লাহে লৰাই থাকিব লাগিব তে লৰাই দিলো এতিয়া মই 2-3 চামুচ পানী দিছো পানী দি ঢাকন দিম ঢাকন দি আৰু 3-4 মিনিট মান মই ৰান্ধি ললে হৈ যাব 4 মিনিট পিছত মই ঢাকন আঁতৰাইছো আৰু গুটে মাছ আৰু আলুখিনি ধুনীয়াকৈ বইল হৈ গৈছে আৰু অকমান মই এতিয়া গেছৰ ফ্লেমটো হাই কৰি দিম যাতে পানীখিনি অলপ শুহি যায় কাৰণ মোক এই তৰকাৰীটোত জুলৰ প্ৰয়োজন নহয় শুকানকৈ বনাম
আৰু এনেকৈ অকণমান সাৱধানভাৱে অকণমান লৰাই দিলে হৈ যাব, নহ'লে মাছখিনি ভাঙি যাব। মাছখিনি ভাঙিলে দেখিবলৈও ভাল নালাগিব, সেইটো কাৰণে মই একদম লাহে লাহে কৰিছোঁ। আৰু এতিয়া মই ইয়াত ধনিয়া পাত অলপমান ছটিয়াই দিম, আৰু ধনিয়া পাত দিয়াৰ লগে লগে তৰকাৰীৰ টেষ্টটো আৰু 2-3 গুণ বাঢ়ি যায়। তো বন্ধু বান্ধৱীসকল, আপোনালোক কমেণ্ট কৰি জনাব মোক আপোনালোকক আজি এই ভিডিঅ'টো কেনেকুৱা লাগিলে। আৰু যদি ভাল লাগিছে লাইক কৰিব, বেয়া লাগিলে ডিছলাইক এটা কৰি দিব। আৰু যদি কমেণ্টছত কিবা প্ৰশ্ন সুধিব বিচাৰে সুধিব পাৰে, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ প্ৰতিটো কমেণ্টছে মোক বিৰাট এনকাৰেজ কৰে। মই সময় উলিয়াই গোটেইখিনি পঢ়ি চাওঁ, আৰু প্ৰতিটো ভিডিঅ'তে আপোনালোকে বৰ ধুনীয়া ধুনীয়া কমেণ্ট কৰে, বহুত ভাল লাগে। আৰু এয়া মোৰ মাছখিনি বনাই হৈ গৈছে। এতিয়া মই ঢাকন দি দিম। গেছৰ ফ্লেমটো মই অফ কৰি ল'ম। অফ কৰি পেলাই মই গেছৰ ফ্লেমটো অফ কৰি দিম। আৰু এয়া চাওক, মই মাছখিনি লৈছোঁ। আৰু এয়া চাওক, অৰিজিনেল কালাৰটো এতিয়া আহিছে। আপোনালোকক মই আকৌ এবাৰ চৰি কৈছোঁ, মোৰ ভিডিঅ'ৰ এই যিখিনি ক্লিপ কালাৰটো বেয়া হৈ গৈছে, আপোনালোকে অকণমান ধৈৰ্য ধৰি চাই দিব শেষলৈকে, ভিডিঅ'টো শেষলৈকে ভালেই হৈ যায়। তো আজিলৈ ইমানেই। নতুন ভিডিঅ' লৈ আকৌ আহিম। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু ভালকৈ থাকিব, সুস্থ থাকিব, সুখী থাকিব, সেইটোৱে কামনা কৰোঁ ভগৱানৰ ওচৰত। তো বাই বাই, এনজয় আই অসম।